স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। এবাৰ মই খাম এয়া নিমখ লগাই লৈছোঁ। যদি আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব। আজি মই ডেইলি কৰা কামখিনি আপোনালোকৰ মাজত আগবঢ়ালোঁ। এতিয়ালৈ চাওক। এয়া আজি মই বনাইছোঁ পানী কচু। প্ৰথমতে পানী দিলোঁ 1 গিলাচমান, তাতে পানী কচুখিনি দিলোঁ, এতিয়া এনেদৰে সিজিব দিছোঁ। ইয়া আদা নহৰু জলকীয়া, আদা নহৰুখিনি বটা গৈছে, ইয়া দিলোঁ। এইবাৰ নিমখ দিলোঁ। এতিয়া ঢাকন মাৰি দিম। ইয়াতে দিলোঁ পিঁয়াজ, বিলাহী, জলকীয়া, বগৰীও দিছোঁ, কাটি দিছোঁ। তেতিয়াহে মানে এবাৰ কচু খাই কেনে লাগছে? টেষ্টি না? বহুত ভাল, ধুনীয়া লাগছে। সোৱাদ হৈছে। এয়া কচু। এতিয়া মই টিউচন কৰি উঠিলোঁ, 3জনক ছুটি দিলোঁ আৰু এজন আছে। কি পঢ়ি আছা বাবু? কি সাবজেক্ট পঢ়ি আছে আজি? আজি অসমীয়া। ৰোগীয়া মানুহজনে কেনেকৈ পেট পৰতাবলগীয়া হৈছিল? কোৱাচোন প্ৰশ্নটোৰ উত্তৰ। ৰোগীয়া মানুহটো ভিক্ষা কৰি পেট পৰতাবলগীয়া। এয়া সন্ধিয়া ফুৰিবলৈ গৈ আছোঁ। এয়া আমাৰ গাঁৱৰ দৃশ্য, এয়া আমাৰ ফ্ৰণ্ট। আগে কি গৈ আছে সমীৰ চান। আমাৰ ইয়াতে সন্ধিয়া সময়ত এইয়া গৈছে গাড়ীয়ে গাড়ী।